মৰাণৰ তেল ডিপুত গাড়ীত তেল ভৰাওঁতে সাৱধান। মৰাণৰ তেল ডিপুত গ্ৰাহকক প্ৰবঞ্চনা কৰ্মচাৰীৰ এজাহাৰ দাখিল ভুক্তভোগীৰ। তেল নিদিয়াকৈ পইচা লৈ গ্ৰাহকক ঠগিবলৈ চেষ্টা কৰোঁতে হাতে লোটে ধৰা পৰিল তেল ডিপুৰ কৰ্মচাৰী। তেলৰ বিনিময়ত পইচা লৈ তেল নিদিয়াকৈ গ্ৰাহকক ঠগিবলৈ চেষ্টা কৰোঁতে মৰাণত হাতে লোটে ধৰা পৰিল তেল ডিপুৰ কৰ্মচাৰী। চৰাইদেউ জিলাৰ মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত আৰ কৰ্পোৰেশ্যন প্ৰাইভেট লিমিটেড নামৰ ইণ্ডিয়ান অইলৰ তেল ডিপুত সংঘটিত হৈছে এই কাণ্ড। মৰাণৰে জান শইকীয়া নামৰ ব্যক্তি এজনে ইকো স্পৰ্ট গাড়ীখনত তেওঁৰ পুত্ৰই তেল ভৰাবলৈ আহি গুগল পেৰ জৰিয়তে ডিপুটোত 500 টকা প্ৰদান কৰে। তেল ভৰোৱাৰ পাছতেই তেলৰ মিটাৰ ঊৰ্ধ্বগামী নোহোৱাত যুৱকজনে সন্দেহবশতঃ ডিপুটোৰ কৰ্মচাৰীক প্ৰশ্ন কৰাত গাড়ী কিছুদূৰ চলালে মিটাৰ উঠিব বুলি কৈ পঠাই দিয়ে। কিন্তু গাড়ী অলপ দূৰ চলোৱাৰ পাছতে মিটাৰ ক্ৰমাৎ নিম্নগামী হোৱাত যুৱকজনে ঘূৰি আহি তেল ডিপুটোত কৰ্মচাৰীজনক এই বিষয়ে অৱগত কৰাত 500 টকা তেল পুনৰ ভৰাই দিয়ে। গাড়ীৰ গৰাকী জান শইকীয়াৰ লগতে বহুকেইগৰাকী সচেতন ব্যক্তি উপস্থিত হৈ ডিপুৰ কৰ্মচাৰীজনক সোধপোছ কৰাত অবোধ কুমাৰ নামৰ কৰ্মচাৰীজনে নিজৰ দুখ স্বীকাৰ কৰে। গাড়ীৰ গৰাকীজনে ঘটনা সম্পৰ্কত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰি প্ৰবঞ্চক কৰ্মচাৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। প্ৰবঞ্চক বুলি ক'ব লাগিব ইয়াত যিসকল কৰ্মচাৰী আছে। মৰাণ নগৰৰ মাজমজিয়াত যিটো ডিপু আছে অসম অইল RR&Co প্ৰাইভেট লিমিটেড, এই ডিপুটোত দিনৰ ভাগতে মোৰ ককাইদেউ এজনৰ গাড়ীত তেল ভৰাইছিলে 500 টকাৰ। তেখেতে গুগল পে' দি লৈছিলে তেলটো। আৰু গাড়ীখনৰ এটা মানে ছিষ্টেম আছে, তেল ভৰালে গম পোৱা যায় যে গাড়ীখন ইমানখিনি তেল আছে, ইমান কিলোমিটাৰ যাব। গতিকে তেলটো ভৰোৱাৰ পিছত তেওঁ কিবা কাৰণত ব্যস্ত কৰাই দিলে। ব্যস্ত কৰাৰ পিছত যিহেতু তেলটো হৈ গ'ল বুলি কোৱাৰ পিছত কাটাৰটো তেলৰ যি কাটাৰ চিন উঠিব লাগিছিলে নুঠিলে, তেতিয়া তেল দিয়াজনে ক'লে যে আপুনি কিছু দূৰ যোৱাৰ পিছত কাটাৰডাল উঠিব। যিহেতু কাটাৰডাল নুঠি বৰঞ্চ কাটাৰডাল তললৈ নামি আহিলে, গতিকে তেতিয়া তেখেতৰ পুত্ৰৰ গাড়ী লৈ আহিছিলে। তেওঁ নিশ্চিত হ'ল যে তেলটো সোমোৱা নাই। যিহেতু কাটাৰডাল তেওঁ উঠিব কৈছিলে, নুঠিলে, কমি গ'ল। পৰৱৰ্তী সময়ত যেতিয়া ডিপুটোলৈ আহিলে যে কাটাৰডাল কমি যোৱাৰ কথা ক'লে, গতিকে সেই গোটেই কথাখিনি হোৱাৰ পিছত যিজনে তেল ডিপুত তেল দিছিলে তেওঁ ক'লে যে মই তেলটো আপোনাক ভৰাই দিছোঁ, আৰু এইবাৰ যদি নুঠে আপুনি মোক পইচা দিব লাগিব, যদি উঠে পইচা দিব নালাগে। তেলটো যেতিয়া আকৌ 500 টকা তেল ভৰাই দিলে, গাড়ীখন ষ্টাৰ্ট নিদিয়াকৈ যি ধৰণে আগতে গাড়ী চালকজনে কৈছিলে কাটাৰডাল উঠিব, সেইমতে উঠিলে। ককাইদেউজনৰ ল'ৰাজনে লৈ আহিছিলে, সেইমতে কাটাৰডাল হঠাৎ উঠি গ'ল। গতিকে এনেকুৱা ধৰণৰ বহুত ইয়াত অভিযোগ পোৱা যায়, আগতো পাওঁ, কিন্তু প্ৰমাণ নাথাকে। আজি কিন্তু এইটো প্ৰমাণ পোৱা গৈছে। তেওঁলোকে কি কৰে, তেল দিয়া সময়ত যিসকল চালকৰ আসনত থাকে, যদি চালকজন অকলশৰীয়াকৈ থাকে, তেওঁলোকে চিনাকি যুগতে বা এটা ব্যস্ত কৰাই দিয়ে, আৰু এইফালে তেল হয় কেতিয়াবা কম দিয়ে, কেতিয়াবা নভৰাই। গতিকে কিছুমান গাড়ীত সেই কথাটো ধৰিব নোৱাৰে। কিন্তু ইয়াৰ নতুন ছিষ্টেম কাৰণে গাড়ীখনৰ এই কথাটো আজি ধৰা পৰিলে। গতিকে নিশ্চয় ইতিমধ্যে মৰাণহাট আৰক্ষী থানা আহি ইয়াত উপস্থিত হৈছে। গতিকে ইয়াৰ ওপৰত নিশ্চয় এজাহাৰ দাখিল কৰিব ভুক্তভোগী যিখন গাড়ীগৰাকীয়ে এজাহাৰ দাখিল কৰিব থানাত। নিশ্চয় ইয়াৰ ওপৰত এটা উচিত বিচাৰ হ'ব লাগিব। কোন জড়িত আছে, কি ধৰণে ইয়াত কৰ্মচাৰীসকলে আচলতে গৰাকীয়ে গম নোপোৱাকৈ, বা ইয়াৰ যিসকলে পৰিচালনা কৰি আছে তেওঁলোকে গম নোপোৱাকৈ, ইয়াত যিসকল কৰ্মচাৰী আছে তেওঁলোকে এটা মেটেৰিয়েলি কৰি দিনটোৰ ভিতৰত কিছুমান মানুহক এনেধৰণে কৰি সন্ধিয়া ভাগত সেই টকাটো তেওঁলোকে ভগাই লয় নেকি? আৰু নিশ্চয় লয়, তেনেকুৱা প্ৰতিটো ডিপুতে আমি শুনিবলৈ পাওঁ। কিন্তু গম পায়েই এইবিলাক কথা আচলতে ধৰা পেলোৱাটো যথেষ্ট অসুবিধা। কিন্তু আজি গাড়ীখনৰ এটা নতুন ছিষ্টেম কাৰণে এইটো এটা ধৰা পৰি গৈছে।